নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো আমাৰ ব্ৰুনো আৰু এমিৰ নামত। বুনৰ বয়স এতিয়া 2.5 বছৰ হ'ল আৰু এমিৰ বয়স এতিয়া 1 বছৰ হৈছে। আপোনালোকে যে দেখিছে কুকুৰ দুটা, এটা হৈছে আমাৰ ব্ৰুনো, আনটো হৈছে আমাৰ মমাহঁতৰ ঘৰৰ কুকুৰ। আমাৰ ব্ৰুনো হৈছে লেব্ৰাডৰ আৰু মমাহঁতৰ কুকুৰটো হৈছে ডালমেচিয়ান। ব্ৰুনোৰ লগত মানে ক্ৰছ কৰোৱা হৈছে। এজনী কুকুৰৰ মানে বেবীটো কনচিভ কৰাৰ পৰা জন্ম হোৱালৈকে 61 দিন লাগে। কি হ'ল? আৰু সিহঁতি মানে নিজেই আগতীয়াকৈ জেগা এডোখৰ বিচাৰি ৰাখে। এয়া দেখিছেনে, তাই মানে গোটেই ৰুমটোত ঘূৰি ফুৰিছে, ফুপাইছে মানে। আজি মানে জন্ম হ'ব আৰু তাই বাহিৰলৈ ওলাই যাব বিচাৰিছে। মই মানে এনি টাইম তাইক লক্ষ্য কৰি আছোঁ, তাই কি কৰে। কাৰণ ক'ৰবাত যদি বেলেগত পোৱালি দি দিয়েগৈ, আমিতোতো প্ৰতিপাল কৰিব নোৱাৰিম। বিশেষ বেবীটো ৰাখিবৰ কাৰণে আপোনালোকে এই ডাঠ কাগজৰ যিটো কাৰ্টুন পায়, সেইবিলাক আনি পিনি তাত সৰু সৰুকৈ কাগজবিলাক মানে বাতৰি কাগজ কুটি পিনি মানে ফালি পিনি তাত থ'ব। তাত বেবীটো থ'লে মানে অকণ পাই থাকিব। বিশেষকৈ ঠাণ্ডা দিনত মানে দিবই লাগিব আৰু চাই থাকিব লাগিব। এয়া আমাৰ ব্ৰুনো, আজি তাৰ 61 ডেজ সম্পূৰ্ণ হ'ল। চ' দিছ ইজ ৰিয়েলি জয়ফুল মমেণ্ট ফৰ আছ। আৰু আমি ৱেইট কৰি আছোঁ এটা গুড নিউজ খুব সোনকালে পাম বুলি। চ' লেটছ চি অতি সোনকালে। আমাৰ ব্ৰুনোৰ মানে 3টা পোৱালি হৈছিলে। 2টা পোৱালি আগদিনাখন হৈছিলে, কিন্তু সেই 2টা জন্মগতভাৱে মৃত হৈ আহিছিলে। আৰু সেইকাৰণে আমি ভাবিছিলোঁ যে আৰু নহ'ব বুলি। তাই যিহেতু প্ৰথম আছিলে, তাই জনাও নাছিলে প্ৰতিপাল কৰিব। কিন্তু পিছদিনাখন ৰাতি 8টামান বজাত আকৌ পোৱালি এটা হ'ল। এনেকুৱা হ'ব পাৰে যে 24 ঘণ্টাৰ মূৰতো আকৌ মানে হৈ যাব পাৰে, যদিহে পেটত পোৱালি থাকে। এই যে পোৱালিটো দেখিছে, এই পোৱালিটো আন 2টা পোৱালিৰ জন্মৰ 24 ঘণ্টাৰ পিছত হৈছে। আজি আমাৰ ব্ৰুনোৰ সুস্থ জন্ম হ'ল 15/9। আমাৰ ব্ৰুনোৱে মানে 3টা পোৱালি দিছিলে, তাৰে 2টা মতা পোৱালি আছিলে। সেই 2টাকতো বচাব নোৱাৰিলোঁ। এই অকণমানিটোৰ নাম মানে এমি, তাই মাইকী পোৱালি হয়। এতিয়া সুখ নাই পাই, কালি ৰাতি কষ্ট কম কষ্ট হ'ল। তাই যিহেতু এয়া প্ৰথম জন্ম দিছে, সেইকাৰণে মানে তাই গাখীৰ খুৱাব জনা নাই। আমি গোটেই মানুহখিনি মানে তাইৰ লগতে ব্যস্ত হৈ আছোঁ। এয়া সম্পূৰ্ণ 1 সপ্তাহৰ পিছত তাই নিজে খাব পৰা হৈছেগৈ। এতিয়ালৈকে চকু মেলা নাই। এয়া সম্পূৰ্ণ 11 দিনৰ পাছত তাই চকু মেলিছে আৰু ইফাল সিফাল ঘূৰি ফুৰিছে। চাওঁতে চাওঁতে তাই 1.5 মহীয়া হ'ল। দিনক দিনে তাই দেখিবলৈ ধুনীয়া হৈ হৈ আহিছে। যেতিয়া এমি সৰু আছিলে, ব্ৰুনোৱে মোৰ বাহিৰে আন কাকোকে তাইক চুবলৈ দিয়া নাছিলে। মানে মই প্ৰতিপাল কৰোঁ। নালাগে তই ঠাণ্ডা লাগে না লাগিবই তাই ঠাণ্ডা। এয়া দেখিছে, ৰাতিপুৱাটো ইহঁতৰ লগতে মোৰ আৰম্ভ হয়। ইহঁতক অকণমান বেলকনিটোলৈ আনি দিছোঁ, কাৰণ অকণমান মানে গাটো পুনাওক। মোৰ ভাগৰ ডেলিভাৰী দিনটোতো সিহঁত 2টা মোৰ লগতে আছিল। এনেকুৱা কৰিছিল যে সিহঁতিও যেন হস্পিটেললৈ যাব। ইহঁতৰ প্ৰত্যেকটো স্মৃতি আমি সযতনে ৰাখিছোঁ, সৰুৰ পৰা ডাঙৰ হোৱালৈকে ফটোবোৰ, কিয়নো ইহঁতিও আমাৰ ঘৰৰে এক সদস্য। আপোনালোকৰ ঘৰত যদি এনেকৈ কুকুৰ আছে, তেন্তে ডক্টৰৰ পৰামৰ্শ লওক কি কৰিলে ভাল হ'ব। আমি প্ৰত্যেকটো সময়তে ডক্টৰৰ পৰামৰ্শ লৈছোঁ, ব্ৰুনোৱে কনচিভ কৰা সময়তো আৰু ব্ৰুনোৱে জন্ম দিয়াৰ সময়তো। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ।